এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰা হ'ব এইচএছ ছেকেণ্ড ইয়াৰৰ লজিক এণ্ড ফিলচফিৰ 100 মাৰ্কৰ মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনবোৰ আলোচনা কৰা হ'ব। এই ভিডিওটোৰ আগৰ ভিডিঅ'বোৰতে এইচএছ ছেকেণ্ড ইয়াৰৰ গোটেই ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনবোৰ আলোচনা কৰা হৈছিল। সেই ভিডিঅ'বোৰ যদি এতিয়ালৈকে দেখা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, অতি সোনকালে দেখি ল'ব, নহ'লে স্ক্ৰীনৰ পৰা দেখি ল'ব। আপুনি এতিয়ালৈকে মেহতাক ষ্টুডিঅ' চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনখন অন কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ অতি সোনকালে আপোনাৰ ওচৰলৈ যায় পায়। এতিয়া আমি মূল ভিডিঅ'লৈ আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন, 1 নম্বৰ কুৱেশ্যনটোত 10টা কুৱেশ্যন দিয়া আছে। প্ৰতিটো কুৱেশ্যনৰ বাবে 1 মাৰ্কৰ দিয়া আছে। ই আছিল মুখ্য গুণৰ এটা উদাহৰণ দিয়া, এইটো হ'ব 1 মাৰ্কৰ। তাৰপিছত নেক্সট কুৱেশ্যন বি আছিল ইথেছ শব্দটো কি শব্দৰ পৰা আহিছে, এইটো আছিল 1 মাৰ্কৰ। তাৰপিছত নেক্সট কুৱেশ্যন চিটো আছিল নীতিশাস্ত্ৰৰ বিষয়নিষ্ঠ বিজ্ঞান নে আদৰ্শনিষ্ঠ বিজ্ঞান, এইটো কুৱেশ্যন আছিল 1 মাৰ্কৰ। তাৰপিছত নেক্সট কুৱেশ্যন ডিটো আছিল আগমনত সামান্যৰ পৰা বিশেষলৈ, বিশেষৰ পৰা সামান্যলৈ গতি কৰা হয়, এই কুৱেশ্যনটো আছিল 1 মাৰ্কৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল বৈজ্ঞানিক আগমনে সামান্য বচন বিশেষ বচন প্ৰতিষ্ঠা কৰে, এইটো কুৱেশ্যন হ'ব 1 মাৰ্কৰ। তাৰপিছত নেক্সট কুৱেশ্যন আছিল ৰঙা ফুলৰ গন্ধ নাই, ই কোন প্ৰকাৰৰ আগমন, এই কুৱেশ্যনটো হ'ব 1 মাৰ্কৰ। তাৰপিছত নেক্সট কুৱেশ্যন জি নম্বৰটো আছিল প্ৰকল্প এক কাল্পনিক ধাৰণা, এই উক্তিটো সত্যনে, এই কুৱেশ্যনটো আছিল 1 মাৰ্কৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল আগমনৰ ভিত্তি 2 নে 3 না 4 প্ৰকাৰ, এই কুৱেশ্যনটো হ'ব 1 মাৰ্কৰ। তাৰপিছত নেক্সট কুৱেশ্যন গুণগত পৰিমাণগত দিশৰ পৰা কাৰণ কাৰ্যৰ সমান, এই কুৱেশ্যনটো হ'ব 1 মাৰ্কৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল বৈজ্ঞানিক আগমনৰ এটা উদাহৰণ দিয়া, এইটো হ'ব 1 মাৰ্কৰ। এই আছিল 10টা কুৱেশ্যন, 10টাত 10 মাৰ্ক দিয়া হ'ব। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল 2 নম্বৰ। 2 নম্বৰ কুৱেশ্যনটোত 5 মাৰ্ক দিয়া হ'ব। এই কুৱেশ্যনটো আছিল প্ৰত্যক্ষতে বস্তু বিদ্যমান কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা, এই কুৱেশ্যনটো লিখিব পাৰিলে 5 মাৰ্ক দিয়া হ'ব। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল 3 নম্বৰ সংজ্ঞা দিয়া, এইটোত 2টা লিখিলে 4 দিয়া হ'ব, এটাত 2 মাৰ্ককৈ দিয়া আছে। প্ৰথমটো আছিল নীতিশাস্ত্ৰ, এইটোত দিয়া হ'ব 2 মাৰ্ক। তাৰপিছতটো আছিল বি, এইটোতো আছে 2 মাৰ্ক, দুটা লিখিব পাৰিলে 4 মাৰ্ক। তাৰপিছত নেক্সট কুৱেশ্যন 4 নম্বৰটো আছিল, এইটোত মাৰ্ক আছে 3 মাৰ্ক। কুৱেশ্যনটো হ'ব মুখ্য গুণ আৰু গৌণ গুণৰ 3টা পাৰ্থক্য লিখা, এই কুৱেশ্যনটো লিখিব পাৰিলে 3 মাৰ্ক দিয়া হ'ব। তাৰপিছত নেক্সট কুৱেশ্যনখন আছিল 5 নম্বৰ কুৱেশ্যন, এইটোত 5 মাৰ্ক দিয়া হৈছে ধৰ্মৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা, এইটোত 5 মাৰ্ক। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল 6 নম্বৰ কুৱেশ্যন, এইটোতো 5 মাৰ্ক দিয়া আছে বিজ্ঞানসন্মত বাস্তৱবাদৰ বিষয়ে চমুকৈ লিখা, এইটোত 5 মাৰ্ক। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল 7 নম্বৰ কুৱেশ্যনটো আছিল অন্তৰ্গত ভাৱবাদৰ বৈশিষ্ট্য লিখা, এইটোত আছিল 5 মাৰ্ক, লিখিব পাৰিলে 5 মাৰ্ক দিয়া হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন আছিল 8 নম্বৰ কুৱেশ্যন, তলৰ যিকোনো 3টাৰ উত্তৰ দিয়া, এটাত 5 মাৰ্ককৈ দিয়া আছে, 3টা লিখিব পাৰিলে 15 মাৰ্ক দিয়া হ'ব। প্ৰথমটো আছিল আগমন আৰু নিগমনৰ মাজত পাৰ্থক্য দেখুওৱা, এই আগমন আৰু নিগমনৰ মাজত পাৰ্থক্য দেখাব পাৰিলে 5 মাৰ্ক দিয়া হ'ব। তাৰপিছত নেক্সটটো আছিল বি আগমনাত্মক জাপৰ ওপৰত এটা টকা লিখা, এইটো লিখিব পাৰিলে 5 মাৰ্ক দিয়া হ'ব। তাৰপিছত আছিল চি আগমনৰ ভিত্তিৰ ওপৰত এটা টকা লিখা, এইটো লিখিব পাৰিলে 5 মাৰ্ক দিয়া হ'ব। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আছিল অপশ্যনেল, 4টাৰ মাজত যিকোনো 3টা লিখিব লাগিব, 3টা লিখিলে পাব 15 মাৰ্ক। এই লাষ্টৰ কুৱেশ্যন ডিটো আছিল সুসাদৃশ্যমান কাক বোলে, উদাহৰণ দিয়া, এই 4টাৰ মাজত যিকোনো 3টা লিখিব, এইটো লিখিলে পাবা 5 মাৰ্ক। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল 9 নম্বৰ কুৱেশ্যনটো আছিল, এইটো লিখিব পাৰিলে পাবা 3 মাৰ্ক। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত 2টা সাদৃশ্য লিখা, বৈজ্ঞানিক আৰু অবৈজ্ঞানিকৰ 2টা সাদৃশ্য লিখিব পাৰিলে পাবা 3 মাৰ্ক। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল 10 নম্বৰ কুৱেশ্যন, তলত দিয়াবোৰৰ উত্তৰ দিয়া, এই 10 নম্বৰ কুৱেশ্যনৰ পৰা 5টা কুৱেশ্যন লিখিব লাগিব, 5টাত লিখিব পাৰিলে পাবা 20 মাৰ্ক, এটা কুৱেশ্যনত 4 মাৰ্ককৈ দিয়া আছে। প্ৰথম কুৱেশ্যন এইটো আছিল বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত পাৰ্থক্য দেখুওৱা, এইটো লিখিলে পাবা 4 মাৰ্ক। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল বি প্ৰকৃতিৰ একৰূপতা বিধি কি,
ইয়াক কিয় আগমনৰ আকাৰগত বৃত্তি কোৱা হয় এইটো লিখিব পাৰিলে পাবা 4 মাৰ্ক তাৰপিছত নেক্সট কোৱেশ্চনটো আছিল সি প্ৰকল্প কি ইয়াৰ স্তৰসমূহ লিখা এইটো হ'ব 4 মাৰ্কৰ তাৰপিছত নেক্সট কোৱেশ্চনটো আছিল ডি কাৰণ কাক বোলে বৈজ্ঞানিক কাৰণৰ লক্ষ্যসমূহ লিখা এইটো লিখিব পাৰিলে 4 মাৰ্ক পাবা তাৰপিছত নেক্সট কোৱেশ্চনটো আছিল সি আগমনৰ বস্তুগত বৃত্তিৰ ওপৰত এটা টকা লিখা এইটো লিখিব পাৰিলে পাবা 4 মাৰ্ক এই পাঁচটা লিখিলে পাবা 20 মাৰ্ক তাৰপিছত নেক্সট কোৱেশ্চন 11 নম্বৰ কোৱেশ্চনটো আছিল এইটো 5 মাৰ্কৰ কোৱেশ্চনটো আছিল বিভিন্ন প্ৰকাৰৰ প্ৰকল্পসমূহ ব্যাখ্যা কৰা এই কোৱেশ্চনটো লিখিব পাৰিলে পাবা 5 মাৰ্ক তাৰপিছত নেক্সট কোৱেশ্চনটো আছিল 12 নম্বৰ কোৱেশ্চন এইটো 5 মাৰ্কৰ বৈধ প্ৰকাৰৰ চৰ্তসমূহ কি এই কোৱেশ্চনটো লিখিব পাৰিলে পাবা 5 মাৰ্ক তাৰপিছত নেক্সট কোৱেশ্চন 13 নম্বৰ কোৱেশ্চনটো আছিল কাৰ্যকৰণত্ব কি ইয়াক কিয় আগমনৰ আকাৰগত বৃত্তি কোৱা হয় এই কোৱেশ্চনটো লিখিলে পাবা 5 মাৰ্ক তাৰপিছত নেক্সট কোৱেশ্চন 14 নম্বৰ কোৱেশ্চন এইটো আছিল 5 মাৰ্কৰ নিৰীক্ষণ বুলিলে কি বুজা ইয়াৰ সুবিধাসমূহ লিখা এই কোৱেশ্চনটো লিখিব পাৰিলে পাবা 5 মাৰ্ক তাৰপিছত নেক্সট কোৱেশ্চনটো আছিল 15 নম্বৰ কোৱেশ্চন লাষ্ট কোৱেশ্চনটো আছিল আগমনৰ বিৰোধাভাস কি বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ই গ্ৰহণযোগ্য হয়নে এইটো লিখিব পাৰিলে পাবা 5 মাৰ্ক এইকেইটা আছিল 100 মাৰ্কৰ কোৱেশ্চন